एमसिले मन्टु बर'नि जौगाथायनि बाखनायथाव खामानि गावनि बियाबनि सिङाव थानाय गुबुन गुबुन गामिफोराव खोनानै होदों सेन्ट ग्रेभेल अन्थाइ मख'नो गोनांदि गावनि दानारि बान्थाजों गावनि बियाबनि सिङाव थानाय गुबुन गुबुन गामिफोराव सेन्ट ग्रेभेल अन्थाइजों लामा खोनानै होदों एमसिले मन्टु बर'आ थांनाय दानाव रायजोफोरनि हान्था मेलायाव जेंना जेंसिजों भुगिनांनायखौ नोजोर होनानै आरो रायजोनि खावलायनाय बायदियै गावनि बियाबनिनो सिङाव थानाय दैसागुरि आरो आख्रानिफ्राय लानानै खुमगुरिसिम थांनाय गोलाव लामायाव गावनि दानारि बान्थाजों सेन्ट ग्रेभेल अन्थाइ खोनानै होदोंमोन बेबायदिनो रायजोनि खावलायनाय बायदियैनो 22 नं कक्लाबारि बियाबनि एमसिले मन्टु बर'आ जौगाथायनि थांखि लानानै गावनि बियाबनिनो मोनफ्रोमबो जायगाफोरनि गाज्रि लामायाव सेन्ट ग्रेभेल अन्थाइ होनायनि थांखि लायो आरो दिनैबो गावनि बियाबनिनो सिङाव थानाय गलागाव प्राइमारिनि सिङाव थानाय गामिफोराव गासै मोन 59था ट्रेक्टरजों सेन्ट ग्रेभेल अन्थाइ खोनानै होयो रायजोफोरा खौरांगिरिनि गेजेरजों फोरमायोदि थांनाय उफ्रा बिसायख'थिखौ देरहाखांनायनि उननिफ्रायनो 22 नं कक्लाबारि बियाबनि एमसिले मन्टु बर'आ गावनि बियाबनि सिङाव थानाय रायजोफोरनि थाखाय गोबां हाबा मावबाय आरो दिनैबो जोंनि लामाखौ सेन्ट ग्रेभेल अन्थाइजों खोनानै होनायनि थाखाय साबायखर बावहरो होननानै मख'नो गोनांदि जोंनि खौरांगिरिनि गेजेरजों रायजोफोरा इयुन समाव इउपिपिएल सरकार फैफिननायजों लोगोसे 22 नं कक्लाबारि बियाबनि एमसिले मन्टु बर'खौ फिन मोनफिननो हास्थायनायखौ फोरमायो এই আমাৰ পাঠশালা পামৰ কলাগাঁও হুংকিপাৰ বুলি কয় আমাৰ গাঁওখনৰ নাম ইয়াত আগৰ পৰা বহুত সমস্যা হৈ আছে আমাৰ ৰাস্তা ঘাটৰ আৰু দলং ইত্যাদি বহুতটা সমস্যা হৈ আছিলে কিন্তু ইউপিপিএল চৰকাৰ আহাৰ পৰা বৰ্তমান কিছু আগবাঢ়ি আছে হোৱা নাই যদি হোৱাৰ পথত হৈ আছে এতিয়াতো আমাৰ দলং হৈছে ৰাস্তা ঘাট ইতিমধ্যে চেংচন হৈছে আৰু আজি ছাৰে আমাৰ কক্লাবাৰী সমষ্টিৰ যিটো এমচিএলএ ছাৰে মন্টু বড়ো ছাৰে আমাৰ এইটো নিজাববীয়াকৈ ইয়াতে আমাৰ যিটো অসুবিধা সেই অসুবিধাটো চাইয়ে আজি সেন্ট গ্ৰেভেল ইয়াতে তেখেতে টানি দিছে আৰু আমাৰ অসুবিধাটো বুজিয়ে ৰাইজে সহযোগ কৰিছে ৰাইজটো আছে আপোনালোকে দেখা পাইছে ৰাইজৰ সহযোগত এইটো হৈছে এমচিএলএ কি ক'ব আপোনালোকে এমচিএলএ ছাৰকতো আমি এতিয়া আমাৰ ফালৰ পৰা বহুত ধন্যবাদ দিব লগা হৈছে তেখেতে আমাৰ কাৰণে বহুতো কাম কৰিছে এতিয়া অংগনবাদী চেণ্টাৰৰ যিটো বিল্ডিং সেইটো বনাই আছে বৰ্তমানে চলি আছে আমাৰ গাঁৱত আৰু ৰাস্তা ঘাটটো হৈছে আৰু দলং ইতিমধ্যে আমাৰ ভূমকিন দলং উত্তৰ ফালে সেইটোতো টেণ্ডাৰ হৈয়ে গৈছে আমাৰ ছাৰে গৈছে এইটো ইতিমধ্যে আমাৰ এইটো নিশ্চয় কম দিনৰ ভিতৰতে উদ্বোধন কৰা হ'ব আমাৰ চিফ ছাৰে আহি এইটো আমাৰ ছাৰে জনালে এমচিএলএ ছাৰে বিপিএফৰ দিনত কিন্তু হোৱা নাছিল এনেকুৱা ৰাস্তা বিপিএফৰ দিনততো ঠিক তেনেকুৱা ৰাস্তাটো সেনেকৈ কিছুমান হোৱা নাই ৰাস্তা হিচাপে হোৱা নাই আৰু হোৱা নাছিল সেইটোৱে আৰু কি ক'ব কেনে ধৰণৰ প্ৰাৰ্থী আচলতে বিচাৰে আমাৰ বৰ্তমান যিটো ৰাইজ আছে আমিতো কাম কৰা চৰকাৰকে বিচাৰোঁ যিহেতু যি চৰকাৰে কাম কৰে সেই চৰকাৰকে আমি ভোট দিয়াৰ কাৰণে ৰাইজে প্ৰতি বছৰে সিদ্ধান্তটো লোৱা যায় গতিকে বৰ্তমান যিটো চৰকাৰ আছে তেওঁলোকে আমাক কাম কৰি দেখাইছে গতিকে সেইফালৰ পৰা আমি ক'ব পাৰোঁ যে ৰাইজে আমাক সহায় সহযোগ কৰিব আৰু নিশ্চয় বৰ্তমানৰ চৰকাৰক ছাপোৰ্ট কৰিব বুলি মই ভাবিছোঁ আৰু আমি বহুত ভাল পাইছোঁ ইয়াতে শিল বালি দিয়াৰ কাৰণে ইয়াতে পটাটো হয় একদম একাঠু বাৰিষা যাব নোৱাৰে গাড়ী মটৰ আহিব নোৱাৰে আৰু ঠেলা মাৰি যাব লাগে চাইকেল নিলিও কিবা নিলিও বানপানী হৈ এইখিনি ৰাস্তাত বহুত ভাল পাইছোঁ আপোনালোকক ছাৰে বহুত ভাল কাম কৰি দিছে আমাৰ এইখিনি ৰাস্তাটো শিল বালি দেই পাব্লিকক এই আৰু মানে এতিয়া হৈছে কি নাই হোৱা নাই
হা আপোনালোকে কেনে ধৰণৰ চৰকাৰ বিচাৰে তাৰমানে এতিয়া ইউ পি পি এলে দিছে আমি বহুত ভাল পাইছোঁ বি পি এফৰ দিনত আমাৰ এই ৰাস্তাটো হোৱা নাই আছিল আমি বহুত কষ্ট কৰিহে তাৰমানে অহা যোৱা কৰিব লগা হৈছে আৰু কথা দি কথা নাৰাখে এনেহেন হৈছে কথাটো